Hello everyone. আপোনালোক সকলোকে দীপ্তেক আছামলৈ স্বাগতম জনাইছো তো লৈ আহিছো আপোনালোকৰ কাৰণে আন এটি নতুন ভিডিও আপোনালোকে টাইটেল আৰু থাম্বনেল চাই গমে পাইছে যে আজিৰ ভিডিওটো কি হ'ব সক আজিৰ ভিডিওটোত মই আপোনালোকক দেখাম যে ফেসবুকত আপোনাৰ ইউটিউব চেনেলৰ লিংকটো কেনেকৈ লগাব পাৰিব আপুনি যেতিয়া ফেসবুকত ইউটিউব চেনেলৰ লিংকটো লগাব তেতিয়া আপোনাৰ ফেসবুক প্ৰফাইলত এনেকৈ দেখাই থাকিব যে আপোনাৰ ইউটিউব চেনেলৰ লিংকটো দেখাই থাকিব আৰু তাত ক্লিক কৰি দিয়া লগে লগে আপোনাৰ চেনেলটো গৈ পাব তো আজিৰ ভিডিওটোত মই তাকে অলপ দেখাবলৈ চেষ্টা কৰিম তো বলক দেৰি নকৈ আজি ভিডিওটো আৰম্ভ কৰো সক ফেসবুকত আপোনাৰ ইউটিউব চেনেলৰ লিংকটো দিলেও হয় নিদিলেও হয় বা আপোনালোকৰ কথা আপোনালোকে দিবও পাৰে নিদিবও পাৰে তো দিলে কি সুবিধা হ'ব আপোনাৰ যদি কোনোবাই ফেসবুক প্ৰফাইলটো চাই আপোনাৰ চেনেল এটা আছে বুলি ইউটিউবত গম পাব তো তাৰ কাৰণে আপোনাৰ ইউটিউব চেনেলৰ লিংকটো দিব পাৰে তেনেকৈ আপোনাৰ 2 জন সাবস্ক্ৰাইবাৰ বাঢ়িব পাৰে তো হেতু কাৰণে আপোনাৰ ফেসবুকত ইউটিউব চেনেলৰ লিংকটো দিব পাৰে সক ফেসবুকত আপুনি এতিয়া ফেসবুক প্ৰফাইলত আপোনাৰ ইউটিউব চেনেলৰ লিংকটো কেনেকৈ দিব তো তাৰ কাৰণে মই এতিয়া আপোনালোকক মোবাইল স্ক্ৰিনত গৈ দেখাব লাগিব আৰু মই এতিয়া মোবাইল স্ক্ৰিনত গৈছো আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে যদি নাজানে যে ইউটিউব চেনেলৰ লিংকটো কেনেকৈ কপি কৰে তো তাৰ ওপৰত মোৰ এটা ভিডিও বনোৱা আছে আপোনালোকে ইউটিউব চেনেলৰ লিংকটো কেনেকৈ কপি কৰিব ডেসক্ৰিপচনত মই লিংকটো দি দিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব তো মই এতিয়া মোবাইল স্ক্ৰিনত গৈছো আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে প্ৰথমতে আপোনালোকৰ ইউটিউব চেনেলৰ লিংকটো কপি কৰি পেলাই WhatsApp বা আপোনাৰ মেছেজত ৰাখি ল'ব তাৰ পিছত আপোনালোকে ফেসবুকটো খুলিব ফেসবুকটো খুলি আপোনালোকৰ প্ৰফাইলত যাব প্ৰফাইলত আপোনাৰ মই এতিয়া ফেসবুকটো খুলি পেলাই প্ৰফাইলত আহিলো আহাৰ পিছত আপোনালোকে অলপ কি কৰিব অলপ তললৈ হোল্ড ডাউন কৰিব তাৰ পিছত আপোনালোকে চাব ইয়াত দেখাই আছে এতিয়া মোৰ এতিয়া প্ৰফাইলটোত চাওক আপোনালোকে ইয়াত দেখাই আছে যে দীপজ্যোতিষ ব্লগ দীপ্তেক আছাম ইউটিউব চেনেলৰ লিংক দুটা দেখাই আছে আপোনালোকৰ এনেকৈ দেখাই নেথাকে তাৰ কাৰণে আপোনালোকে কি কৰিব এডিট পাব্লিক ডিটেইলছ বুলি আছে যে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত অলপ তললৈ আহিব তললৈ অহাৰ পিছত আপোনালোকে লিংক বুলি দেখিব আপোনাৰ ইয়াত চাওক মোৰ এতিয়া লিংক বুলি আছে এখিনি আৰু বাকিখিনি ওলাই আছে গোটেই ডিটেইলছটো আপোনালোকৰ এইবিলাক নেদেখায় আপোনালোকৰ অকল খালি লিংক বুলি দেখাই থাকিব আপোনালোকে লিংকটোৰ কাষতে এডিট অপচনটো দেখিছে না তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ দেখাব তাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে ইয়াত এটা মোৰ ইউটিউব ইনষ্টাগ্ৰাম বুলি দেখাই আছে আপোনালোকৰ নেদেখায় আপোনালোকে কি কৰিব এড সোশ্যাল লিংক বুলি আছে দেখিছে না আপোনালোকে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ লেফট সাইডে চাওক ইনষ্টাগ্ৰাম বুলি ওলাই আছে আৰু এই মাজত যে এডাল চিনডাল আছে আপোনালোকে তাত ক্লিক কৰি পেলাই আপোনালোকে এটো ইউটিউব কৰি ল'ব ইউটিউব কৰি পেলাই ইয়াত এটো সিলেক্ট কৰি দিব এটো ইউটিউব হ'ল তাৰ পিছত একাউন্ট নেম বুলি য'ত আছে আপোনালোকে তাত আপোনালোকৰ চেনেলৰ নামটো লিখি ল'ব এতিয়া মোৰ ধৰক দীপ্তেক আছাম আপোনালোকে এনেকৈ মই অলৰেডি দি থোৱা আছে আপোনালোকে মই এক্সাম্পলৰ কাৰণে দীপ বুলি লিখি দিছো আপোনালোকে তাত আপোনালোকৰ চেনেলৰ নামটো লিখি ল'ব তাৰ পিছত আপোনালোকে তললৈ আহিব তললৈ আহি এড ৱেবছাইট বুলি দেখিছে যে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ৱেবছাইট এড্ৰেছ বুলি আহিছে আপোনালোকে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে যেটো ইউটিউব চেনেলৰ লিংক কপি কৰিছিলে হেতু আহি পেলাই ইয়াত আপোনালোকে পেস্ট কৰি দিব পেস্ট কৰি পেলাই আপোনালোকে বেলেগ একো কৰিব নালাগে আপোনালোকে চাওক তলত সেভ বুলি আছে আপোনালোকে সেভটোত ক্লিক কৰি দিব সেভটোত ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ চেনেলৰ লিংকটো আৰু আপোনালোকৰ চেনেলৰ নামটো আপোনাৰ ফেসবুক প্ৰফাইলত দেখাই থাকিব তো আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও এইটো চেনেলত পাই থাকিব তো আজিলৈ ইমানেই থ্যাংক ইউ জয় অসম